গাইজ আসসালামু আলাইকুম মই নতুন ভিডিঅ'ত সকলোৰে ৱেলকাম ৰাতিপুৱা উঠি ব্ৰেকফাষ্ট কৰিলোঁ এইফালে মই পঢ়ি আছিলোঁ আৰু মা আহি গৈছে কিচেনৰ পৰা ইয়াত মা কিয় ইমান গৰম গৰমটোতো এনেও চবতে গৰম আজি মায়ে বনাব ঢেকীয়া যোনটো মোৰ ফেভৰেট হয় এটাই চব্জি যোনটো মানে শাক এটাই শাক যোনটো মই খাওঁ সেইটো হৈছে এইটোৱে যি খাওঁ আৰু মই বেলেগ নাখাওঁ মই বেয়া পাওঁ কিন্তু মায়ে জোৰ জবৰদস্তি খুৱাবৰ কাৰণে ট্ৰাই কৰে কিন্তু নোৱাৰে গাইজ কিছুমান খুৱাই দিয়ে গালি চালি দি পেলাই কিছুমান খুৱাই গাইজ কিন্তু কেনেকৈ খুৱাই সেইটো মই কৈ দি আছোঁ চাহিন স্কিন ভাল হ'ব চাহিন এইটো ভাল হ'ব চাহিন চুলি ভাল হ'ব গ্ৰীণ চব্জি খালে চব ভালে হয় বেয়া একো নহয় চব্জি খালে মানুহৰ মনটো বেয়া চাবিনে কৈছে গ্ৰীণ ভেজিটেবল খালে মানুহৰ মনটো বেয়া হৈ বোলে মাছ মাংস খালে মনটো ভাল হৈ থাকে ন য়েছ ভাল হৈ থাকে মনটো আৰু দিনে ৰাতিয়ে চব্জিয়ে খুৱাম ৰ মই আজি ঘৰৰ পৰা পলাই গৈছোঁ গাইজ আজি মই বেলেগৰ দাঁত ল'ম ঘৰত যাই ঘৰলৈ থাকিব